morning from Bogamati. আৰু মই বৰ্তমান অফিচ আছোঁ Bogamati. আমি কালি ইয়াত সন্ধিয়া ভাগত পাইছিলোহি। নিশাটো আমি ইয়াতে ষ্টে কৰিলোঁ আৰু এইটো মোৰ পিছফালে আছে এটা বড়োসকলৰ এটা মন্দিৰ। আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ যি বৰ্ণাদি ৱাইল্ড লাইফ চেঞ্চুৰী আছে সেই ৱাইল্ড লাইফ চেঞ্চুৰীত আমি ট্ৰেকিং কৰিম। তো চাই থাকক। তো আজি আমাৰ ট্ৰেকিঙৰ মেইন গাইড হ'ল আমাৰ বাইদেউজনী। গুড মৰ্ণিং। বাইদেউ কওক আমি ক'ত গৈ আছোঁ? আমি এতিয়া বগামাটিৰ পৰা বৰ্ণাদি ৱাইল্ড লাইফৰ ভিতৰত সোমাম। আমি যিটো ইণ্ডো-ভূটান বৰ্ডাৰ এৰিয়া তালৈকে যাম। তাত এটা পিলাৰ আছে, ইণ্ডো-ভূটান বৰ্ডাৰৰ পিলাৰ আছে। আমি তালৈকে এতিয়া ট্ৰেকিং কৰিম জংঘলৰ মাজে মাজে। বহুত ভাল লাগে। ইয়াতে বগামাটিত খুব ভাল জিপলাইন হয়। হয়, আৰু ইয়াৰ বৈশিষ্ট্যটো হ'ল অসমত ইমান দীঘল জিপলাইন এতিয়ালৈকে হোৱা নাই। আপুনি মেঘালয়ত পাব নৰ্থ ইষ্টৰ, আৰু বেলেগ ঠাইতো পাব, কিন্তু অসমৰ একমাত্ৰ দীঘল জিপলাইন হ'ল বগামাটিত আছে। আৰু বেছি দীঘল হ'ব ইয়াৰ পৰা তালে ন পৰৱৰ্তী সময়ত। হয়, এতিয়া আপোনাৰ তালে বনাই আছে এইটো। এতিয়া বনাই আছোঁ। তো ইয়াৰ পৰা আপোনালোকে সেই তালে জিপলাইন হ'ব। বৰ্তমান 180 মিটাৰ। তো পাহাৰৰ যে একা বাট আৰু জংঘলৰ মাজে আমি ট্ৰেকিং কৰি গৈ আছোঁ বৰ্ণাদি ৱাইল্ড লাইফ চেঞ্চুৰী। বৰ্ণাদি ৱাইল্ড লাইফ চেঞ্চুৰীৰ মাজেৰে গৈ আছোঁ। আৰু বৰ্ণাদি ৱাইল্ড লাইফ চেঞ্চুৰী বিশেষকৈ যে নলগাহৰি হয়, নলগাহৰিৰ বাবে বিখ্যাত। আৰু দুই এটা ময়ূৰ চৰাই আছে, মাত শুনিছোঁ। আৰু বিভিন্ন প্ৰজাতিৰ ইয়াত চৰাই আছে। আৰু এখন হৈছে বৰনদী। এইখন হ'ল বৰনদী। আৰু সিফালে সিটো পাৰে হ'ল আপোনাৰ ভূটান। ইটো পাৰে ভূটান।
পুৰণি অৱশেষত আহি আমি ইণ্ডিয়া ভূটান বৰ্ডাৰ পালোহি এইটো হৈছে ইণ্ডিয়া ভূটান বৰ্ডাৰ আৰু আছে ভূটান তো মই একেটা সময়তে ইণ্ডিয়াতো আছোঁ মই দুখন হেৰিত আছোঁ দেশত আছোঁ তো বৰ্তমান আমি ট্ৰেকিং কৰি আহিলোঁ এতিয়া আমি গা ধুম এই বৰনদীত দূৰ সুৰা আমলখি হাবি যেনেকৈ হুৰি হুৰি চৰে